আজি কণীহঁতলৈ মই এটা সাধু আগবঢ়াব খুজিছোঁ। সাধুটোৰ নাম হৈছে টেঙৰী কাউৰী। জেঠৰ বাৰখৰ ৰ'দৰ পথাৰত ফাট মেলিছে। ক'ৰবাৰ পৰা এজনী কাউৰী উৰি আহিল। তাইৰ পিয়াহত অণ্ঠ-কণ্ঠ শুকাই গৈছে। তাই পানী খাবলৈ বিচাৰিছে, ক'তো পানী নাই। ইফালে সিফালে চাই তাই নিপুহঁতৰ বাৰীৰ পাছফালে এটা পানীৰ কলহ দেখা পালে। ওচৰৰ মানুহ-দুনুহ কোনো নাই। পানী দেখি তাইৰ মনত বৰ ৰং লাগিল। কোনোমতে ডিঙিটো তিয়াব পাৰিব। তাই উঠি গৈ পাত্ৰটোৰ ওপৰত পৰিল, কিন্তু দেখিলে পাত্ৰটোৰ তলিত অলপমানহে পানী। পানী তাই কোনোমতে ঢুকি নাপালে। তেতিয়া কাউৰীজনীয়ে কৰিলে কি জানানে? তাই আছিল বৰ টেঙৰী। কাউৰীজনীয়ে উৰি গৈ অলপ আঁতৰত থকা শিলগুটি দমৰ পৰা ঠোঁটেৰে কামুৰি এটা শিলগুটি আনিলে। শিলগুটিটো পানীত পেলাই দিলে। পানী অলপ ওপৰলৈ উঠিল। আৰু এটা শিলগুটি আনি পেলালে। পানী আৰু ওপৰলৈ উঠিল। এইদৰে তাই কেইবাটাও শিলগুটি আনি পেলোৱাত পানী পাত্ৰটোৰ মুখ পালেহি। সেই পানী সহজেই ঢুকি পোৱা হ'ল। তেতিয়া টেঙৰী কাউৰীজনীয়ে তাৰ পৰা হেঁপাহ পলুৱাই পানী খাই উৰি গুচি গ'ল। অভাৱে আৱিষ্কাৰ, বুদ্ধি যাৰ জয় তাৰ। নমস্কাৰ।